আজি ভিডিঅ'টো গধূলিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি লক্ষ্মী পূজা, তো সকলোকে মোৰ ফালৰ পৰা হেপী লক্ষ্মী পূজা। আৰু মই চাকি বন্তি দি আহিলোঁ এতিয়া। তো মই এনেকৈয়ে আছোঁ প্ৰসাদখন ভাগালৈকে। আৰু কি কৰোঁ দেখাই থাকিম আপোনালোকক, চাই থাকিব। অকণমান দেখাম, বেছি নোৱাৰোঁ আজি। আৰু চাই থাকিব মানে ভিডিঅ'টো শেষলৈকে। সকলোৰে বাৰু ঘৰত লক্ষ্মী পূজা পাতিয়ে আছে, নহয়নে বাৰু? আৰু সকলোৰে লক্ষ্মী পূজা পতা নিয়মবোৰ বেলেগ বেলেগ হয়, আৰু চবেই বেলেগ বেলেগকৈ পূজাটো কৰে। মই আজিৰ দিনত লগানি আছিলোঁ, আৰু এতিয়া খিচাৰি বনাম। খিচাৰিটো বনাওঁতে আৰু অকণমান দেখাই থাকিম। চিম্পুল খিচাৰি, একো নিদিওঁ, পিঁয়াজ চিয়াজ নিদিওঁ, আৰু অকল আদা অকণমান দিম, দি কিনে বনাম। মই সৰুকৈ পতা থাপনাখন আপোনালোকক দেখাই দিছোঁ অকণমান। এনেকৈ পাতিলোঁ লক্ষ্মী পূজাটো, চিম্পুলকৈ দি দিছোঁ। চাকি কেইকুৰো চিম্পুলকৈ দিছোঁ। তো এনেকৈ মই লক্ষ্মী পূজাটো গ'ল মোৰ, এনেকৈ কৰিলোঁ। বাকী একো কৰা নাই বিশেষকৈ, এনেকৈ দি দিলোঁ। যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ আৰু। বজাৰলৈ আহিছে লক্ষ্মী পূজাৰ দিনা। কি লৈ আহিছা? গৰম গৰম জিলাপি আনিছে। এইটো কি আনিছা? তোমাৰ মাতো ইমান সৰু, একো শুনাই নাপায়। খুৰমা আনিছে। আজি বেচেৰাটো লঘনি আছে আমাৰো, আৰু ভোক লাগিছে কিজানি বহুত। এতিয়া মই এই ভাতে খিচাৰি বনাই দিম। তো লঘান থাকি পোৱাই নাই আজিলৈকে, আজি ফাৰ্ষ্ট টাইম আছে। কেনেকুৱা লাগিছে লঘান থাকি কিনে? ভাল লাগিছে না? ভাল লাগিছে নে কোৱা? ভাল লাগিছে নে নাই? এতিয়া আমাৰ প্ৰসাদ ভাঙি আৰু ক'ত গ'ল? এইখন ক'ত গ'ল? আজি লক্ষ্মী পূজাত প্ৰসাদ বিতৰণ কৰি আছোঁ। চাওকচোন হেৰি ক'ত গ'ল? এই আৰু আনিছা নে মিতি? প্ৰসাদ ৰেডি। আমাৰ গেল প্ৰসাদটো খাই। এইটো দেউতাহঁতৰ কাৰণে চেনি নিদিয়া, নাৰিকল আৰু গুড়াৰ। বাকী এইখিনি মই দি আহোঁ চবকে। এইবোৰ চব পাই গ'লোঁ, চবেই দিয়া। সকলোকে দি মেলি আহি গ'লোঁ। এতিয়া মই খাবৰ কাৰণে লৈছোঁ। এতিয়া খাওঁ, তাৰপৰা খিচাৰি বনাম। তো খিচাৰিটো চিম্পুলকৈ বনাম, এনেই অকণমান দেখাম। বহাই থৈ আহিছোঁ কুকাৰত। বাকীখিনি তেল মাৰাখিনি আপোনালোকক দেখাম। এইখিনি মই খাই লওঁ এতিয়া। খিচাৰিটো উতাল আহিব দিছোঁ। এইটো অকণমান গাখীৰ দিওঁ, অকণমান গাখীৰ দিলে ভাল লাগে। গাখীৰ দিলোঁ, ইফালে গাখীৰ দিছোঁ, ইফালে তেলটো গৰম হ'ব দিছোঁ। তেলটো গৰম হ'লে মানে অলপ খিচাৰিটো বেছি যে, সেইটো কাৰণে ইয়াতে চম্পাৰটো দি দিম মই। তেলটো গৰম হ'ল, জিৰা অকণমান দি দিছোঁ, পাঁচফোৰণ অকণমান দি দিছোঁ, শুকান জলকীয়া, এইকেইটাই আৰু চম্পাৰ দিয়া বস্তু। আৰু অকণমান আদা দিম, পিচি ল'লোঁ। পিচিব পাহৰি গৈছিলোঁ, দি দিলোঁ। এতিয়া মই এইখিনি ইয়াতে দি দিলোঁ। আৰু দিব লাগিব, অকণমান লাৰি দিওঁ, তাৰপিছত দি দিম। উতল
ক'ব লাগিব অকণমান অকণ পানী হৈ আছে বটলটো খুৱাই দিওঁ অকণমান খিচাৰি দি ইয়াতে দি দিম কোনে কোনে কৰে কোনে কোনে কি কৰোঁ ন সেইটো সেইকাৰণে নধৰিব সেইটো কাৰণে এতিয়া উঠাল লাগিব দিওঁ তাৰপৰা নমাই থৈ দিম নমাই থওঁতে বিয়াতে বাৰু দেখাই দিম এতিয়া মই অকণমান উতল খাব দিওঁ খিচাৰি ৰেডি চিম্পুল খিচাৰি কেনেকুৱা হৈছে চিম্পুল খিচাৰি তুমি মজা বুলিয়ে ক'বা সদ হৈছে নে নাই সেইটো কোৱা মানে একো নিদিয়া মছলা নিদিয়া সদ হৈছে নে নাই সেইটো কোৱা দেখাততো ভালেই হৈছে দেখাত ভাল হৈছে কিন্তু বস্তু নিমখ হোৱা নাই নিমখ কম হৈছে নেকি কম হৈছে কম হৈছে বাকীটো সদ হৈছে দেখাটো ধুনীয়া হৈছে কালাৰ চালাৰ হৈছেনে নামাতা হৈ গ'ল উৰি গা একদম একেবাৰে জাগাত যাই পেলা কচোন এবার মুখ চান কুকিব টিকু টিকু মা টিকু টিকু ই মহাবজ্য আছে নামাতে এইয়া টিকুৰাম তুমি এনে কৰি থাকা ফুট মাত দিব গম পাবা কি করছি খঙতে গেছি তোমাকে হাই ফুট মাত দিব এবার খাই লৈ আহি গ'লোঁ বিচনাত শুবলৈ এতিয়া আৰু ৰাতি হ'ল বহুতখিনি লক্ষ্মী পূজাৰ গ'লগৈয়ে প্ৰায় আধা আধি চবেই শুলে চাগে এতিয়া আৰু চবেই হয়তো খিচাৰিয়ে খালে বহুতে আৰু কিছুমানে খোৱাও নাই আজি নাখায় বাৰু বহুতে মই দিনত খোৱা নাছিলোঁ তো তাৰ কাৰণে এতিয়া খালোঁ খিচাৰিকে খালোঁ একদম চিম্পুলকৈ বনোৱা খিচাৰি মানে আজি নিৰামিষ যিহেতুকে সেইটো কাৰণে তো ভিডিঅ'টো কেনেকুৱা পাই জনাব আৰু আমাৰ ভাতটোক দেখিলে নহয় উৎপতীয়া কৰি আছিলে অকণমান মই দিছোঁ যিহেতুকে ভিডিঅ'টোত এড কৰি ওলাই আনিছিলে আৰু সেইটো কাৰণে তো এতিয়া চবকে শুবৰ হ'ল যিহেতুকে সকলোকে গুড নাইট দিলোঁ ভিডিঅ'টো হয়তো মৰ্ণিং যাব তো ৰাতি কৰিলোঁ যিহেতুকে মই গুড নাইট বুলি ক'লোঁ আৰু ভিডিঅ'টোতো মৰ্ণিঙে দিয়া যাব সেইকাৰণে গুড মৰ্ণিঙো কৈ থৈ দিম হয়নে নহয় আৰু ঠিক আছে ধন্যবাদ